আমি বুহাই নাৰ্ছিং হোমত 6:30-7 বজাত আমি লৈ আহিছিলোঁ। বুহাই নাৰ্ছিং হোমত থাকিলে ৰাতিটো দেৱেন শইকীয়া তেওঁ আছিলে। তাৰপিছত 10-11মান বজাত শনিবাৰে তেওঁক ডিউ কেয়াৰলৈ লৈ অহা হয়। তেওঁলোকৰ পৰিয়ালৰ সদস্য 90-91 পৰিয়ালৰ সকলো বিজেপিগৰাকী ডিউ কেয়াৰত তেওঁ ICUত ৰাখিছিলে। কমাত আছে। ডক্টৰে কৈছে কমাত থাকিলে কামেৰে থাকিব পাৰে, ৰেচপণ্ড কৰিব নোৱাৰে। শনিবাৰে নিশা ডক্টৰ পৰাইছিলে আৰু গল্পকাৰ শিৱানন্দ মুকুটকে তেওঁ কমালৈ যোৱা ভোক লাগিছে। দেওবাৰে মানে কমাত গ'লে সাধাৰণতে কালি পৰাটো আজি ৰাতিপুৱাৰ পৰা কমাত গুচি গ'ল। কমাত যোৱাৰ পিছত তেওঁ কাণেৰে গোটেইখিনি কথাটো শুনি থাকিব পাৰে, চেঞ্চটো নাথাকে খালি। মুকুট দা, কোনে কৈছা? মই পাৰ্থই কৈছোঁ। পাৰ্থ। গুড মৰ্ণিং। হেল্ল'। মুকুট দা, ডাইলগবোৰ মুখস্থ হৈছে নাই? অলপ বঢ়িয়া হৈ যাব। আৰু লাইট খাই যায়, একো আমাৰ লাইট নাই। প্ৰম কৰি দিমতো কম কৰি দিবা। আৰু গোটেই একেবাৰে তুমি যেনেকৈ লিখিছা নহয়, তাতকৈ অকণমান লাগে সৰাই দিম। হ'ব, একো নহয়, আপোনাৰ নিজৰ মতে ক'বই। আৰু কৈছোঁ নেকি? মই ভাগৰ নাই। কওক। কত চিনেমা লুকাই আছে ইয়াত? মোৰ মানে এটাই জানিব মন যায় যে কমত যোৱাৰ পিছত তেওঁ ডক্টৰে মেডিকেলি শুনি কত চিনেমা লুকাই আছে ইয়াত? ৰেচপন্স কৰিব নোৱাৰে, তেওঁ চব শুনিব পাৰে। সেইটোৱে কাৰণ ৱেইটিং মানে এতিয়া আপুনি জাষ্ট হেৰিটো কৰিব। এতিয়া কি হ'ব? নেক্সট পৰ্যায়ত আমি এতিয়া কি কৰিম? কমি যায় 25% মৰ্টেলিটি থাকে আৰু যিবিলাক মানে ভাল হয় কত চিনেমা লুকাই আছে ইয়াত? I am the monarch of all nations.